আব্বা জনজাতি বিকাশ যেটো আঁচনি এই আঁচনিৰ জৰিয়তে যি 15 দিনীয়া আমাৰ স্পেচিয়েল ড্ৰাইভ চলি আছে এৱাৰনেছ কেম্প এই এৱাৰনেছ কেম্পত আজি আমি আলুপাৰা গাঁও পঞ্চায়তত উপস্থিত হলো আৰু চৰকাৰী বিভিন্ন আঁচনিবিলাক কেন্দ্ৰীয় চৰকাৰৰ আঁচনি ৰাজ্য চৰকাৰৰ আঁচনিবিলাক কেনেকৈ আমাৰ জনজাতীয় গাঁওবিলাকত উপভোক্তাই পাব পাৰে তাৰ কাৰণে এটা সজাগতা অনা হ'ল আৰু লগতে যিসকল আমি দাজুগাৰ অধীনত আমি আলুপাৰা গাঁও পঞ্চায়তত প্ৰায় 62খন 62 নাম্বাৰছ আমি পাৱাৰ টিলাৰ ডিষ্ট্ৰিবিউট কৰিছোঁ তাৰে আজি চেৰিমনিয়েলি আমি প্ৰায় 7খনমান পাৱাৰ টিলাৰ আমি ইয়াতে ডিষ্ট্ৰিবিউট কৰিছোঁ আৰু 62জনে পেপাৰ ফৰ্মেলিটিজ হোৱাৰ লগে লগে সবে পাব লগতে আমি দাজুগাৰ অধীনত 90% সাবসিডি এই পাৱাৰ টিলাৰবিলাক 90% সাবসিডি তাৰমানে 24000 টকাত এখন পাৱাৰ টিলাৰ পাইছে জনজাতীয় ৰাইজে আৰু ইয়াতে জিঅ' টেকিং কৰা আছে ইয়াতে এটা জিপিএছ মেচিন লগোৱা আছে মেচিনটো আৰু সেই মেচিনটোৰ জৰিয়তে টেলিফোন নম্বৰ টেগ কৰা আছে পাৱাৰ টিলাৰখন যাতে বেলেগক হস্তান্তৰ কৰিব নোৱাৰে তাৰো ব্যৱস্থা ইয়াতে খুব স্বচ্ছতাৰে ৰখা হৈছে আৰু দ্বিতীয়তে আমি এই আলুপাৰা গাঁও পঞ্চায়ততে এটা গোটক আমি এখন ট্ৰেক্টৰ আমি দিছোঁ দাজুগাৰ অধীনত আমি 95% সাবসিডি গতিকে মই ভাবিছোঁ এই দাজুগাৰ যি আঁচনি এই আঁচনিটোত বহু মানুহে ইয়াত পাব আগতেও ডিষ্ট্ৰিবিউট কৰিছোঁ এইবাৰ 125খন টোটেল পাৱাৰ টিলাৰ গহপুৰ সমষ্টিত আহিছে 125খনে আমি পাইছোঁ গতিকে আমাৰ জনজাতীয় ৰাইজ যথেষ্ট উপকৃত হ'ব এফআৰচি হোল্ডাৰবিলাক উপকৃত হ'ব গতিকে মই সকলোকে ধন্যবাদ আৰু নমস্কাৰ জ্ঞাপন কৰিছোঁ আপোনালোকৰ যোগেদি ৰাইজক আৰু সজাগ হ'বৰ কাৰণে অনুৰোধ জনাইছোঁ এফআৰচি চাৰ্টিফিকেট দিয়া হৈছে কাষ্ট চাৰ্টিফিকেট দিয়া হৈছে অল ডিপাৰ্টমেণ্ট ইয়ালৈ আহি গৈছে ডোৰ ষ্টেপলৈ যাতে আমাৰ জনজাতীয় মানুহে কোনো কাৰণত যাতে আধাৰ কাৰ্ড নোপোৱাকৈ নাথাকে কোনেও যাতে কাষ্ট চাৰ্টিফিকেটৰ পৰা বঞ্চিত হ'ব নোৱাৰে কোনেও যাতে আমাৰ এফআৰচি পাব লগা মানুহে যাতে বঞ্চিত নহয় সব ফেজ ৱাইজ ডিপাৰ্টমেণ্টে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত অসমত যিখন চৰকাৰ চলি আছে এখন দ্ৰুতগতিৰ উন্নয়নৰ চৰকাৰ এই উন্নয়নৰ চৰকাৰখনে সকলো ৰাইজক অসম মালা ৰাস্তা আকৌ ছাৰ্ভে হৈছে এই ৰাস্তাটোৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই চেষ্টা চলাই আছে যিমান দূৰ পাৰোঁ মাননীয় মুখ্যমন্ত্ৰী ককিলা মাথাউৰি নদীৰ ব্যৱস্থা হ'ব আমি ইতিমধ্যে আমাৰ কাৰ্যকালত আপোনালোকে গম পাইছে বহুতখিনি নদী চেঁচা নদী যেনেকৈ কণ্ট্ৰল হৈছে ককিলাও এটা সময়ত কণ্ট্ৰল হ'ব